নমস্কাৰ বন্ধু বান্ধৱীসকল আজি এই ভিডিঅ'টোত আপোনালোকক বৰ্তমান ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা জনপ্ৰিয় বৃষ্টি ধাৰাবাহিকখনত মনদীপাৰ চৰিত্ৰত অভিনয় কৰি থকা অভিনেত্ৰীগৰাকীৰ ঘৰ ক'ত প্ৰকৃত নাম কি বৰ্তমান কাৰ লগত প্ৰেমৰ সম্পৰ্কত আছে এই সকলোবোৰ কথা জনাম গতিকে ভিডিঅ'টো শেষলৈকে চাব মনদীপাৰ প্ৰকৃত নাম হৈছে সংগীতা পাছনি তেওঁ জন্ম হৈছিল শিৱসাগৰত বৰ্তমান তেওঁ কৰ্মসূত্ৰে গুৱাহাটীত থাকে তেওঁ পৰিয়ালত মাক দেউতাক ককায়েক আৰু বৌয়েক এজনী আছে আনহাতে তেওঁ বৰ্তমান বিবাহিতা তেওঁ যমজ সন্তান দুজন আছে সংগীতা পাছনি হাইট আৰু ৱেটৰ কথা ক'বলৈ গ'লে তেওঁ হাইট হৈছে 5.6 ইন এপ্ৰক্স আৰু ৱেট হৈছে 50 কেজি এপ্ৰক্স সংগীতা পাছনিয়ে শিক্ষা জীৱন আৰম্ভ কৰিছিল বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ৰ পৰা আৰু গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত সংগীতা পাছনিৰ প্ৰফেশ্যন হৈছে এক্টিং আৰু তেওঁ পেছাত এগৰাকী এয়াৰ হোষ্টেছ তেওঁ বৃষ্টি ধাৰাবাহিকখনত অভিনয় কৰাৰ আগতে বহুকেইটা অসমীয়া জনপ্ৰিয় ভিডিঅ' ছঙত অভিনয় কৰিছে বন্ধু বান্ধৱীসকল ইমানেই আছিল সংগীতা পাছনিৰ প্ৰকৃত পৰিচয় আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব কিন্তু মোৰ নতুন ভিডিঅ'বিলাকৰ আগতীয়াকৈ আপডেট পাই থাকিবৰ কাৰণে